আমাৰ পদূলিৰ এজোপা ফুল খুব সুন্দৰ গোন্ধায় এইখিনিত। এতিয়া সময় প্ৰায় 5 বজাই নাই, 4:45, বহুত সোনকালে পোহৰ হয়। নমস্কাৰ বন্ধুসকল, এইচএন হেঁপাহৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বহুত সোনকালে উঠিলোঁ আজি, তাৰো এটা কাৰণ আছে। এফালে যাবলৈ লৈছোঁ বহুত দিনৰ পিছত, নতুন ঠাইলৈ বুলি ক'লে ভুল হ'ব, কিয়নো তালৈ আগতে এবাৰ গৈছোঁ। ইতিমধ্যে চাগে বহুতে থাম্বনেইলটো চাই অনুমান কৰিব পাৰিছে মই ক'লৈ যাম। বহুত দিন যোৱাও নাই মই দূৰলৈ, গতিকে ওলাইছোঁ। আশীৰ্বাদ কৰিব যাতে একো অসুবিধা নহয়, ভালে ভালে গৈ পাওঁগৈ। তেতিয়াহ'লে বন্ধুসকল আহক, আৰম্ভ কৰিছোঁ আজি ঘৰৰ পৰাই আজিৰ ভিডিঅ'টো। বৰ্তমান আহি পাইছোঁ কামপুৰ, আৰু কামপুৰ এতিয়া 6:20 হৈছেহি। ইয়াত চাহ একাপ খাওঁ, চাহ একাপ খাই আকৌ আৰম্ভ কৰিম। সোনকালে ওলাই আহিছোঁ, বতৰটো খুব ভাল। অকণমান বৰষুণ পৰিছিলে, ধূলি বালি নাই, এতিয়া খুব ধুনীয়া যাত্ৰা কৰি আছোঁ। বাইপাছৰ কাষৰ মানে হোটেল এখনতে সোমাইছোঁ, টোপনি ধৰি গৈছে, গতিকে মুখখন ধুই লওঁ। গাড়ী চলাই ইমান সময় আছোঁ যিহেতুকে, কি পাওঁ তাকে খাই লওঁ। একো বৰ বিশেষ গধুৰ খানা খোৱা নাই, পৰঠা খাইছোঁ, চব্জি। দাদা চব্জি অকণমান দি দিব। আৰু এইফালে আমাৰ মেইন ছাৰেও খাই আছে, তেওঁ গোলা ৰসৰ লগতো খাই আছে। বৰ্তমান আমি কলিয়াবৰ পাইছোঁহি, আৰু কলিয়াবৰৰ পৰা এতিয়া এইফালে যামগৈ টুলুং হৈ পেলাই আমি ব্ৰহ্মপুত্ৰ পাৰ হ'মগৈ, তাৰপিছত তেজপুৰ পামগৈ ন। গৈ থাকোঁ, লাহে লাহে আহি আছোঁ, খুব বেছি গাড়ী নাই বাৰু। আৰু যান জঁটো আজি দেওবাৰৰ কাৰণে নেকি যান জঁট অকণ কম, গতিকে আপোনালোকে চাই থাকিব। মই যিমানখিনি পাৰোঁ, সম্পূৰ্ণ ৰাস্তা দেখুৱাব পৰা নাই বাৰু, টুকুৰা টুকুৰকৈ দেখুৱাই আছোঁ আৰু। তো বন্ধুসকল, এনেকৈ আমি আহি আছোঁ আজি বিশেষ এটা কামত, মানে মোৰ কাম নাছিলে। এই চেগতে মই মাষ্টৰ জিতেন চেত্ৰী ডাঙৰীয়াক ধন্যবাদ দিম। এয়া চাওক, তেজপুৰ উপগাঁও এইফালে এনেকুৱা আছে, লিখা হৈ আছে। তেওঁ মানে তত্বাৱধানতে আৰু তেওঁৰ অনুগ্ৰহতে বুলি ক'লেও ভুল নহ'ব, মই আজি তেজপুৰলৈ বুলি 4ৰ্থবাৰৰ বাবে আহিছোঁ। গতিকে যাত্ৰাৰ কিছু দৃশ্যাংশ আপোনালোকক দেখুৱাই যাম কমকৈ। আগত যিখন টুল গেট দেখিছোঁ, এইখন নতুনকৈ বনালে নেকি? অঁ, কাম হৈহে আছে। আচ্ছা আচ্ছা, মই আগতে আহোঁতে এই টুল গেটখন দেখা নাছিলোঁ। বাৰু, নতুনকৈ মানে টুল গেট এখন ইতিমধ্যে সৃষ্টি হ'ব। আৰম্ভণি হোৱা নাই। এই হুলস্থুল কৰি নাহিবি, যাবি নহয়। এইখনে আকৌ আগভেটা দিছেহি। এতিয়া আমি নগাঁও জিলা পাৰ হৈ যাম, পাৰ হৈ সোমাম শোণিতপুৰ জিলা। আৰু শোণিত মানে মোৰ আৰু এটা বন্ধুসকল, যিসকলে মোৰ ভিডিঅ'বোৰ চাই থাকে, মই তেজপুৰৰ ভিডিঅ' কৰি থৈছোঁ। তেজপুৰ মানে জিলাখনৰ বিষয়ে, তেজপুৰ কিয় হ'ল সেই বিষয়ে মই কৰি থৈছোঁ। গতিকে আপোনালোকে চাব প্লে'লিষ্টত গৈ পেলাই। আজি মানে অকণমান যিহেতুকে ফুৰিবলৈ আহিছোঁ, অন্য কিবা বিষয়ৰ ওপৰত ভিডিঅ' কৰিবলৈ মন। আৰু এতিয়া আমি এয়া প্ৰথমবাৰৰ কাৰণে মই উঠিম। জিতেনে অলৰেডি আগতে আহিছে যিহেতুকে, কিন্তু মই প্ৰথমবাৰৰ কাৰণে নতুন দলংখনত উঠিম, তেজপুৰ নতুন দলঙত। পৰিৱেশটো ভালেই লাগিছে বাৰু, ৰ'দটো ওলাইছে, একদম চেক চেকাই গৈছে গাটো। চেক চেকাইছেনে? ভালো লাগি আছে, ব্ৰহ্মপুত্ৰ তাকে, মহাবাহু ব্ৰহ্মপুত্ৰ। আমি যাওঁতে এতিয়া
নতুনখনেদি যাম আৰু আহোঁতে পুৰণাখনেদি আহিম আৰু আহাও কেনে আচ্ছা আচ্ছা কিবা ৰিপেয়াৰিং কৰি আছে চাগে ব্ৰহ্মপুত্ৰৰ মাজত দেখোন এইটো দ্বীপ ওলাই আছে চাপৰি পানী ব্ৰহ্মপুত্ৰ ইমান হোৱা নাই নেকি বাৰু কিমান সময় লাগিব বাৰু পাৰ হওঁতে নাচালোৱেই নহয় সময়টো মিনিমাম 5 মিনিট এতিয়া ধৰা আমি এইখিনি পালোহি 9টা 5 হৈ গ'ল আৰু গাড়ীৰ স্পীড তোমাৰ কিমান আছে এতিয়া স্পীডত গ'লে 40 অত জোৱানৰ মৃত্যু হ'ল আর জীবন যৌবন গ'ল সেই মৃত্যু অপৰাজেয় তেনে মৃতক নহ'লো মই কিয় শত জোৱানৰ মৃত্যু হ'ল কিবা এটা ভাল লাগে ন লুইতৰ পাৰৰে আমি ডেকা ল'ৰা মৰিবলে ভয় নাই মুকুতি বহলতাটো দেখি নিজকে ক্ষুদ্ৰ ক্ষুদ্ৰ একেবাৰে একদম তুমি বৰ সঁচা কথা এটা কৈছা কিন্তু এই ভৰা লুইতৰ বোলে ইপাৰ সিপাৰ হৈছিল শ্ৰীমন্ত শংকৰদেৱ গতিকে তেওঁতো সাধাৰণ মানুহ হ'বই নোৱাৰে এতিয়া আপোনালোকৰ যদি মোৰ ভিডিঅ'টো ভাল লাগিছে লাইক এবাৰ কৰি দিব ধুনীয়াকৈ কমেণ্ট এটা লিখি দিব আৰু এবাৰ শ্বেয়াৰ কৰি দিব যাতে আন 10জনেও চাব পাৰে আপোনালোকৰ বাবে প্ৰস্তুত কৰোঁ ভিডিঅ'বোৰ অ'ত ত'ত ঘূৰি ৰ'দে বৰষুণে গতিকে আপোনালোকৰ যদি এটা লাইক এটা কমেণ্ট পাওঁ তেতিয়া মানে আকৌ নতুন নতুন কিবা কৰিবলৈ মানে উৎসাহ পোৱা যায় আৰু ময়ো হেঁপাহত ময়ো মানে বহুত দিনৰ পিছত এনেকৈ ওলাই আহিছোঁ গতিকে আপোনালোকৰ মৰম আশীৰ্বাদ লাগিবই কাৰণ আপোনালোকৰ অবিহনে আমিবোৰ একেবাৰে শূন্য মানে বহল যে সেইকাৰণে নেকি আছে আমি আঁতৰৰ পৰাহে দেখা নাই নেকি বৰ লেহেমীয়া সকলো নদী নদ জুৰি পানী আহি ইয়াতে পৰেহি ন মই ডিব্ৰুগড়লৈ যাওঁতে আকৌ ডিব্ৰুগড়খন ডিব্ৰুগড় ব্ৰহ্মপুত্ৰখন দেখিলোঁ সেইখন আকৌ উল্টাকৈ বোৱা যেন লাগে ভগৱান শিৱৰ যে পদশিলা আছে নহয় তেজপুৰত এইখিনি এইটো পদশিলা পাহাৰ নে কি বুলি আছিলে বাৰু এতিয়া সদ্যহতে দলংখন পাৰ হৈছোঁ গতিকে আৰু আগলৈ গৈ আছোঁ